নমস্কাৰ বন্ধুসকল, পুনৰ আহিলোঁ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি মই এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে যিবিলাক কীৰ্তিচিহ্ন প্ৰতিকৃতি দেখি আছে, এইটো হ'ল আমাৰ আগৰ দিনত পৌৰাণিক দিনত মা কামাখ্যাৰ দৰ্শনাৰ্থে যিবিলাক ভক্ত ঋষিমুনিসকল আগমন হৈছিলে এটা পথেৰে, সেই পথটিৰ নাম হৈছে মেখেলা যোৱা পথ। সেই মেখেলা যোৱা পথটিৰে কিদৰে মা কামাখ্যাৰ ওচৰলৈ পাহাৰ বগাই আহিছিলে তাৰে এটা প্ৰতিকৃতি ৰূপ এটা দেখুওৱা হৈছে। তাত ছাগলী, কুকুৰ ইত্যাদিও লগত তেওঁলোকৰ লগত আহিছিলে। কিন্তু কথাটো হ'ল এই কীৰ্তিচিহ্নবোৰত কিছুমান মানুহৰ অমানসিকতাই বিৰাজমান কৰি উঠিছে। দেখিছে হাতখন ভাগি আছে, কিবা এটা ভাগি আছে, মানে কি কৰে ইয়াতে কিছুমান আধুনিক মানুহ আহে, আহি কেনে নিজৰ ল'ৰা ছোৱালীবিলাকক তাত ফটো উঠিবলৈ দিয়ে। ফটো উঠিবলৈ যাওঁতে সেই কীৰ্তিচিহ্নবোৰ ভাগি যায়। গতিকে আমাৰ ইমান ধুনীয়া এটা চিহ্ন এনেকৈ ভাগি নষ্ট কৰাটো খুব দুৰ্ভাগ্যজনক কথা। যে মানুহখিনি বুজিব লাগে এই চিহ্নটোৱে আমাৰ কিমান পৌৰাণিক মা কামাখ্যাৰ ভক্তসকলক ইয়াতে প্ৰকাশ কৰিছে, দেখুৱাইছে তেওঁলোকে। আৰু ৰাস্তাৰ পৰা দেখিবলৈও বৰ সুন্দৰ, দেখিবলৈও ভাল লাগে ঠাইখিনি। আহি যাওঁ, ইয়াত যিজন ৰখীয়া আছে তেওঁ কোৱা মতে, তেওঁৰ ভাষ্য আপোনালোক এইবিলাক যে ভাগি আছে এইবিলাক তেনেকৈ ভাগি গৈছে। তেওঁ কোৱা মতে ইয়াতে মানুহ আহে, আহি কেনে ল'ৰা ছোৱালীবিলাক ওপৰত উঠাই দিয়ে, ফটো উঠাই কিবা কৰে, এইটো ভাগি আছে আপোনালোকে দেখিছে। এই কৰ্মটো কৰিব নালাগে। এতিয়া দেখিবলৈ বেয়া হৈ গৈছে, আকৌ চৰকাৰে বনাব নে ৰাইজে বনাব নে কোনে বনাব? ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া লগা বস্তু কিছুমান আমাৰ এনেকৈ ধ্বংস কৰিলে আমাৰ সমাজখনৰ কিদৰে উন্নতি হ'ব? এইটো এটা বৰ চিন্তনীয় বিষয়। ইয়াৰ বিষয়ে আমি বিশেষ ফটো উঠাই কেতিয়াবা মানে হাত এইবিলাক ভাঙি মানুহে বেলেগে এনে ভঙা নাই আৰু এইটো কেতিয়া এইবিলাক কেতিয়া ভাগিছে? এতিয়া এইটো ভাঙিছে আপোনাৰ হ'ল আজি এবছৰ পাৰ হ'ল আৰু মাজতে হাত দুখনমান ভাঙিছে। এইখন গম পোৱা নাই, ভাঙাৰ পিছত দেখা এটা অভিযোগ উত্থাপন হৈছে যে কোনোবা ড্ৰাগছাসক্ত যুৱকে এনেধৰণৰ উদ্ভণ্ডালি কৰা বুলি তেনেকুৱা কৰা দেখা যায়। এইটো কি হয় আচলতে বস্তু কেতিয়া কিহৰ মানে আগৰ দিনৰ তাৰমানে যিটো এই খোজকাঢ়ি মেখেলা উজোৱা পথ বুলি কিনে যিটো ৰাস্তা আছে, এই ৰাস্তাটোৱেদি তাৰমানে এই ৰাস্তাটোৰ হেৰি দেখাইছে। আগত কেনেকৈ গৈছে ইয়াতে তেনেকুৱা ধৰণৰ কিবা আছে নেকি? ধৰক এই ড্ৰাগছাসক্ত ল'ৰাৰ তেনেকুৱা ৰাতি হ'লে ল'ৰা এনেকুৱা আড্ডা হয় নেকি? গম পোৱা আপুনি? এনেই আড্ডা ইয়াত নহয়, মাজতে আশ্ৰমৰ ভিতৰত অহা যোৱা কৰিছিলে, ৰাস্তাই যায় দুই এটা। কেতিয়াবা সোমাই নেকি এডোখৰত? নাই। আৰক্ষীৰ কেনেকুৱা ধৰণৰ পেট্ৰলিং কৰে নেকি? আৰক্ষী পেট্ৰলিং কৰে, এনেই দিনতো যায়, ৰাতিও যায়, কামাখ্যা থানাৰ ভিতৰত। ঠিক আছে।